আরে ককা মোৰহে ভয় লাগি আছে আপুনি আৰু স্কুটি লৈ কিনে বাহিৰত ওলাই আহিলে গাঁৱত বোলে আৰু বহুত নিপা ভাইৰাছ ওলাই আহিছে এটা যদি নিপা ভাইৰাছ আৰু শৰীৰত সোমাই যায় আমি লগলৈকে আৰু জম্বি বনি যাম আরে বেটি ভয় নাপাবা এই নিপা ভাইরাসবোৰ ওলাওতে আমি গৈ কিনে ঘৰ পামেই বুজি পালা পিছে ককা স্কুটিটো অলপ স্পীডত চলাওক নহলে কিন্তু সঁচাকে আৰু নিপা ভাইৰাছ ওলাব আরে বান্দা গাঁও দেখোন এটা নিপা ভাইৰাছ দেখিবলৈ পোৱা নাই ক'ত গ'ল সকলো পলাই গ'ল নেকি আরে ছেলে দেখিয়ে কৈ আছে আপুনি এই নিপা ভাইৰাছবোৰ আমি জংগলৰ আৰু ঘূৰি ফুৰাৰ কাৰণে পঠাইছো নেকি এইবোৰক আৰু আমি মানুহ মাৰিবলৈ পঠাইছো বুজি পালে সেইকাৰণে সিহঁতে কিজানি আৰু গাঁৱলৈ গৈছে মানুহ মাৰিবলৈ অ বান্দাটা ঠিকে কৈছা এই নিপা ভাইৰাছবোৰ আৰু জংগলত কি কৰিব ইহঁতৰ কাম হ'লে গাঁৱত ইহঁতে আৰু গাঁৱৰ মানুহৰ এটা এটা ধৰিব আৰু মাৰিব পিছে বান্দা কি হ'ব কচোন এই নিপা ভাইৰাছবোৰ সকলো মানুহৰ ভিতৰত যদি সোমাই যায় তেতিয়া কি হ'ব আৰু ছেলে কিয়ে কৈ আছে যেতিয়া আমি এই নিপা ভাইৰাছবোৰ সকলোৰে শৰীৰত এটা সোমাব তেতিয়া আমি ইহঁতৰ ধন সম্পদ লুটি লৈ কিনে বহুত দূৰত গুচি যাম বুজি পালে আৰু আমি বহুত ধনী হৈ যাম আহিছিলে দা সন্মুখত এটা ডাঙৰ নিপা ভাইৰাছ দেখিবলৈ পাইছো সোনকালে গাড়ীটো চলাওক নহ'লে কিন্তু আমাৰ ধৰিব আৰু আমাৰ শৰীৰত সোমাই গ'লে একেবাৰে হৰমানক হৈ যাব আৰু মই সঁচাইতো সকলো নিপা ভাইৰাছ আৰু গাঁৱলৈ যোৱা নাই কিছুমান আৰু জংঘলতে ঘূৰি ফুৰি আছে যাও বজাৰ গৈ কিনে অকণমান চাহ খাই আহো চালা নিপা ভাইৰাছৰ কাৰণে ভয়তে আৰু ঘৰতে বহি আছো বজাৰতে যাব পৰা নাই আরে পিন্টু মাতি ক'ত আছা সোনকালে ওলাই আছোন অলপ বজাৰৰ পৰা ঘূৰি আহো অকণমান চাহ খাই আহো আৰু বজাৰ কৰি লৈ আহো আরে খুড়া আপুনি আৰু ঘৰৰ পৰা বাহিৰত কিয় ওলাই গৈছে বাহিৰত আৰু নিপা ভাইৰাছ আছে আপোনাৰ শৰীৰত আৰু নিপা ভাইৰাছ সোমাই যাব আরে চালা পিন্টু মাতি মই আৰু নিপা ভাইৰাছবোৰক চাই কিনে ভয়ে নাপাওঁ বুজি পালে মই আৰু মাস্ক পৰিধান কৰি বাহিৰত ওলাই আহিছো তই যদি আৰু বজাৰত যাব খুজিছে তেনেহ'লে সোনকালে ওলাই আহ নহ'লে মই অকলে গুচি গৈ আছো আরে খুড়া নাই মই আৰু বাৰে বাৰে কৈ আছো যাবলৈ মানা কৰিছো আপুনি তথাপি কৈ আছে আপোনাৰ যদি কিবা হৈ যায় তেনেহ'লে মোৰ আৰু দুখ নাই কিন্তু মই নাযাওঁ আপুনি যাওক চালা মই অকলে গৈ আছো তই ইমান যদি ভয় পাই থাকা তেনেহ'লে ঘৰতে বহি থাক এই জৰাহাটে এতিয়ালৈকে কিয় অহা নাই ইহঁতৰ আৰু তাতে কিবা বিপদ হ'ল নেকি মোৰতো আৰু সন্দেহ হৈ আছে যাই কেনে চাব লাগিছিল আরে ভান্ডা ভয় নাপাবি কি বিপদ হ'ব আমাৰ আৰু কি বিপদ হ'ব পাৰে একো বিপদ নহয় আহিলে আৰু গম পাম কি হৈছে এই ভাইৰাছখিনি গাঁৱত যিমান সোনকালে এৰি দিব পাৰিম সিমান সোনকালে গাঁৱৰ মানুহবোৰ মৰি মৰি চাফা হ'ব বুজি পালি আৰু গাঁৱৰ মানুহবোৰ মৰি কেনে চাফা হ'লে তেতিয়া আমাৰ কাম হৈ যাব আমি মানুহৰ ধন সম্পদখিনি লুটি লৈ কেনে বহুত দূৰত গুচি যাম আৰু এটা কথা আমাৰ এইটো কামত আৰু যোনে বাধা দিব আহিব আমি তাক আৰু এই পৃথিৱীৰ পৰা একেবাৰে বিদায় কৰি দিম বাচ্চা তই ঠিকে কৈছা আমি ইমান কষ্ট কৰি ইমান টকা পইচা খৰচ কৰি কিনে এই ভাইৰাছখিনি কিনে আনিছো আমি এনে আৰু হৈ যাব দিম নেকি চালা তহঁতে আহোঁতে ইমান কিয় পলম কৰিলি আমি তহঁতৰ কাৰণে কিমান সময় দি আৰু এতিয়া ৰখি আছো সোনকালে আৰু এই ভাইৰাছখিনি গাঁৱত এৰি দিব লাগে ছেলেটা আপুনি আৰু ঠিক কৈছে ইহঁতৰ দ্বাৰা এটা কাম আৰু ভালকে ৰয় ইহঁতে আৰু সদায় আৰু ঘূৰি ফুৰি থাকে আরে ছেলেটা আমার আইডিয়া মতে কিজানি কাম নহয় আমার আইডিয়াটো কিজানি ফেল হ'ব লাগি আছে সকলো পানীত যাব এতিয়া আরে চালা কিহে কৈ আছ তই আমাৰ আইডিয়া আৰু পানীত যাব মানে কি কৈ আছ তই এইবোৰ মই এটা সঁচা কথা কৈছো এই খবৰতে আৰু আমাৰ এই নিপা ভাইৰাছবোৰ এটা এটা কৰি হত্যা কৰি আছে গুলিয়াই হত্যা কৰি আছে মোৰ ইমান খং উঠিছিল মই আৰু একো কৰিব নোৱাৰিলো ঘূৰি আহিলো ছেলেটা ই আৰু সঁচা কথা কৈছে মই আৰু ইয়াৰ লগতে আছিলো আমি এটা কাম কৰিব লাগিব আমি আৰু ভাইৰাছবোৰ আৰু বেছিকে এৰিব লাগিব তেনেহ'লে ইহঁতে আৰু মাৰি মাৰি শেষ কৰিব নোৱাৰে আৰু বেছিকে এৰিলে টকা কোনে দিব টকা তোৰ বাপেকে দিব নেকি আৰে ছেলেটা নাই নহ'লে আৰু ইহঁতে আৰু ভাইৰাছখিনি মাৰি শেষ কৰি দিব তেতিয়া আৰু আমাৰ আইডিয়াটো বিফলে যাব আরে সালা ঢেৰ টেনশন কিয় কৰি আছা চা গাড়ী ভৰ্তি আৰু আমি ভাইৰাছ লৈ আহিছো এইখিনি এৰিলে হৈ যাব ইহঁতে আৰু মাৰি মাৰি শেষ কৰিব নোৱাৰে এতিয়া বল সোনকালে গৈ কিনে গাঁৱৰ জংঘলত এইখিনি আৰু ভাইৰাছ এৰি দি আহো সোনকালে দিব লাগিব বলক তেনেহ'লে ভাইটা তই আৰু গাড়ীটো লৈ যা আমি আৰু বাইকেৰে আহি আছো ৰাস্তাত যদি আৰু কিবা বিপদ হয় লগে ফোন কৰি দিবি আমি আহি যাম আরে সিলেন্ডা এতিয়া আৰু মোৰ হাতত আৰু গাড়ীটো আছে বুজি পালে মই ড্ৰাইভ কৰি আছো আপুনি একো টেনশন কৰিব নালাগে সোনকালে যোৱা চালা পিন্টু মাতিয়ে মোক আৰু ভয় দেখুৱাইছিল ই আৰু কৈ আছে বাহিৰত বোলে আৰু নিপা ভাইৰাছ ঘূৰি আছে মই আৰু মাস্ক নোলোৱাকে হাতত লৈ কিনে গৈ আছো বজাৰত কিন্তু এতিয়ালৈকে এটা আৰু নিপা ভাইৰাছ দেখিবলৈ পোৱা নাই চালা মিছা কথা কৈ থাকি এতিয়া আৰু টেনশ্যন নাই মই আহি কিনে আৰু বজাৰ পাওঁগে সোনকালে চাহ পানী খাই কিনে বজাৰ কৰি লৈ কিনে ঘৰলৈ যাওঁ আরে মোহনবাতি এই নিপা ভাইৰাছবোৰ দেখোন অলপ বেলেগ দেখা কিবা আৰু ৰাক্ষসৰ নিচিনা দেখা গৈছে আরে খবৰদাৰ এই নিপা ভাইৰাছবোৰ কিজানি খুবেই ভয়ংকৰ হয় চাওঁ কেনেকুৱা দাঁত ওলাই আছে ডাঙৰ ডাঙৰ দাঁত এটা কামুৰি দিলে দেখোন আমি মৰি যাম লগে আরে ভাইটি টেনশন কিয় কৰিছ আমাৰ হাতত আৰু গান আছে নহয় একেবাৰে উৰুৱাই দিম শৰ্ট গানেৰে একেবাৰে আরে মোহনবাতি হ'ব নে তোমাৰ শৰীৰত কিন্তু আকৌ নিপা ভাইৰাছ সোমাই যাব তেতিয়া আৰু তুমি আমাক আৰু কামুৰিব আহিবা আরে খুব দাদা আপুনি টেনশন ল'ব নালাগে এই নিপা ভাইৰাছকেইটা কেতিয়া উৰুৱাই দি আছো একেবাৰে খতম কৰি দিছো আৰু উঠিবই নোৱাৰে পিছে মোহনদা এই ধুনিৰামপুৰক আৰু আক্ৰমণ কৰিবৰ কাৰণে এই নিপা ভাইৰাছবোৰ আৰু দৌৰাই আছে বলক সিহঁতক আৰু বচাওগে
তেনেহ'লে বল সোনকালে গৈ কিনে আৰু ধুনীয়া পুৰা বচাব লাগিব নহ'লে তেওঁ আৰু জম্পি হৈ যাব জম্পি হ'লে কিন্তু তেতিয়া আমাকো আৰু মাৰিব বল